নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যোৱাকালি আপোনালোকৰ ফালে বৰদৈচিলাই প্ৰদৰ্শন কেনে জনাবচোন। আমাৰ ফালে আকৌ এয়া বৰদৈচিলাই দি থৈ যোৱা ফল এয়া কাটি আছোঁ দেখিছেনে, আচাৰ বনাবলৈ বুলি। ৰাতিপুৱাই উঠিয়ে এয়া কাম বন কৰি আকৌ আচাৰকেইটা বনাই ল'লোঁ। আমকেইটা কাটি আচাৰ অলপ বনাবলৈ বুলি ঠিক কৰিলোঁ। এয়া দেখিছেনে, এনেদৰে কাটি তাত নিমখ পানীত তিয়াই থৈ দিব লাগিব। আৰু তাৰপিছত অলপ দিন থোৱাৰ পিছত যেতিয়া কোমল হৈ যাব আমখিনি, তাৰপিছত আপোনালোকে ৰ'দত শুকুৱাই আচাৰ হিচাপে বনাই খাব পাৰিব। আৰু ময়ো সেই এনেকৈ থৈ দিছোঁ। খাবলৈ যে কিমান ভাল নহয়নে? সকলো বস্তুৰ লগতে আচাৰকণ নহ'লে নহয়েই। গতিকে এইকণ বনাবলৈ অকণমান কষ্ট কৰিবই লাগিব দিয়কচোন। সেইকাৰণে এইকণ অৱশ্যে ইমানো কষ্ট নহয়, হ'লেও খাবলৈ ভাল কৰিবলৈ হ'লে অলপ কষ্ট কৰিব। তাৰ পাছত ওলালোঁ এয়া আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনীৰ 7 দিনীয়া গা ধুৱাবলৈ বুলি। আজি আকৌ ড্ৰাইভাৰ এয়া মায়ে চলাইছে দেই। তাত গৈ পালোগৈ, এয়া আমাৰ কণমানি কেইজনীয়ে মাহ হালধি পিচি আছে। আৰু এয়া আইতাহঁতৰ কথা দেখিছেনে, লগ পালে যে কিমান ভাল লাগে। আগৰ দিনৰ কথাই বেলেগ আছে। আৰু এইগৰাকী আমাৰ সৰু কইনা। আৰু দেখিছেনে, ঘৰলৈ আহি ইয়াৰ ফটোশ্বুট আৰম্ভ। আজিলৈ আহিছোঁ, বাই।